হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই আজি লৈছোঁ কঁঠাল চব্জি বনাওঁ। আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ মইনো কেনেকৈ কঁঠাল চব্জি বনাওঁ। সেয়াই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই কঁঠালটো ডখৰকৈ কাটি লৈছোঁ, লগতে আলু দুটামানো লৈ লৈছোঁ। পানী ঢালি কুকাৰত অকণমান দেৰি কাৰণে বইল কৰি ল'ম। লৈছোঁ বিলাহী, পিঁয়াজ, নহৰু, জলকীয়া। জলকীয়া, নহৰু, পিঁয়াজ, বিলাহী গোটেইখিনি একেলগতে মিক্সিত পিচি গুড়ি কৰি ভাজি দিয়া হৈছে তেলত। এইবাৰ কঁঠাল দি দিছোঁ। অকণমান পানী দি দিছোঁ। অকণমান দেৰি পিছতে উতলিছে। ধনিয়াও দি দিলোঁ, নমাবই হ'ল আৰু। মোৰ কঁঠাল চব্জি বনাই হৈ গ'ল। দেখিছেনে, একেবাৰে মাংসৰ দৰে লাগিছে। খাবলৈ মাংসৰ দৰে লাগিব। যদি আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটোত কোনোবা নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব। আকৌ লগ পাম। আজিলৈ বাই বাই।